মাটিতে ৰঙৰ শিৱসাগৰ ৰাইজো হেল্ল' গাইজ, পুনৰবাৰ সকলোকে পৰিকে ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ ৰংঘৰলৈ মুকলি বিহু চাবলৈ। আৰু এইফালে বা কেইজনী টিনা, হাই কৈ দিয়া টিনা, গৈ আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। পুৰা ট্ৰেফিক জাম হৈছে। পুৰা মানুহ ভিৰ হৈছে। এইটো হৈছে প্ৰথম গেট ভিতৰলৈ সোমাই যোৱা। আৰু আজি পুৰা মানুহ ভিৰ হৈছে। ফাইনেলি আমি ভিতৰলৈ সোমাই আহিলোঁ। আৰু পুৰা ৰ'দ দিছে, গৰম লাগিছে। আৰু এইফালে মানুহ বহুত ভিৰ হৈছে। পিনে গৰম লাগিছে ন? পুৰা ভিৰৰ মাজত বিহু নাচ চাই আছোঁ। আৰু ঘামি গৈছোঁগৈ হয় টিনা? বহুত মানুহ আহিছে। এতিয়া বহিবলৈ আহিলোঁ। ফ্ল'ৰিয়া গগৈক আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে ধন্যবাদ। এই পহিলাৰ পৰা বহাগৰ প্ৰথম দিনটোত অসমীয়া নৱবৰ্ষ উল্লেখ জনাইছোঁ। আজি ৰংমনৰ পৰা আৰম্ভ হৈছিল, কিন্তু জোনবাইৰ পৰাই চিনাকি ডেম্পল হিচাপে। আৰু এই ৰংঘৰ মাটিতেই ৰংঘৰ। লাহৰি মাকো মই আছিলা গৈ ওলালো তাল লাহৰি বহিবলৈ কিনা পাই দিছিলা গাতে নাগৰি ৰচক মচক দোলৰ মাতত তুলি থাকবে ঘনাই ঘনাই সুদূৰ চিগে আৰু চিগে নাচনীৰ জৰি কিবা কিবি গহিলি
লক্ষী চন্দ্ৰৰ গীতৰ তালে তালে ফুলৰি নাই নৃত্য প্ৰদৰ্শন কৰিব আৰু ইয়াতে ফটোশ্বুট কৰিম এতিয়া আছে মৌ জুচ চব বহুত ধুনীয়াকৈ ৰখা হৈছে আৰু আমাৰ ফটো মৰা হৈ গ'ল এইটো কি হয় কি বুলি কয় এইফালে পানী আছে ফাইনেলি এতিয়া আমি গৈ আছোঁ ৰুমলৈ খোজকাঢ়ি কাঢ়ি আৰু এইফালে পিছতো আহিছে বাকেইজনী খাই গৈ দিয়া আকৌ ভাল লাগিলে নে আজি ভাল লাগিলে হয় খালি ৰদ আৰু মানুহ বেছি পুৰা গৰম আৰু কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে সাবস্ক্রাইব কৰি দিব দেই সকলোৱে লাইক কমেন্ট কৰিব আৰু ভালকৈ নোৱাৰোঁ নাজানো হয় নাই বাই 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 কৈ দিয়া